মানে লোকৰ ওপৰত যদি বুজাই হৈ থাকিব লাগে তেতিয়াহ'লে জীয়াই থকাৰ অৰ্থই কি? মৰি থাকিম মৰি থাকিম মই মৰিলে সকলোৰে শান্তি হ'ব, দাদাই নিজৰ ফেমিলিক লৈ ব্যস্ত হ'ব, বাকলি বেলেগৰ লগত বিয়া হৈ যাব। গতিকে পাছ মই মৰিলে সকলোৰে শান্তি, মই মৰিলে সকলোৰে শান্তি হ'ব। আজি চালা কাম ফেৰা কৰি পেলাব পাৰিলোহেঁতেন, কৰবাত কিবা এটা পোৱা হ'লে আজি কাম ফেৰা